নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো ষ্টাডি উইথ জেৰমলৈ আমি ক্লাস 10 ৰ হিষ্টৰী পাৰ্ট 2 মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম পাৰ্ট 2 কমপ্লিট কৰিলো এতিয়া আছে কোৱেশ্চন আনসাৰ কোৱেশ্চন কিটা আপোনালোকে কিতাপত চাই লব কোৱেশ্চন মই লিখা নাই আনসাৰ মাত্ৰ লিখিছো মই ইয়াত কোৱেশ্চন কিটা চাব এক নম্বৰ কোৱেশ্চন কি আছে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল 1869 2nd অক্টোবৰ 1869 2nd অক্টোবৰ কত হৈছিল গুজৰাটৰ পোৰবন্দৰত কোৱেশ্চন নম্বৰ 2 সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথমে প্ৰয়োগ কৰিছিল সত্যাগ্ৰহৰ কৌশল কোন দেশত দক্ষিণ আফ্ৰিকাত সাউথ আফ্ৰিকা যেতিয়া 1893 যেতিয়া তেওঁ সাউথ আফ্ৰিকালৈ গৈছিল তেতিয়া তেওঁ সত্যাগ্ৰহৰ কৌশল প্ৰয়োগ কৰিছিল কোৱেশ্চন নম্বৰ 3 ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইটহুড উপাধি ত্যাগ কৰিছিল কিয় ত্যাগ কৰিছিল জালিয়ানবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত Question number 3 answer এটো হ'ব জালিয়ানৱালা হত্যাকাণ্ড কেতিয়া হৈছিল 1919 ৰ 30 এপ্ৰিল Question number 4 কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল কাৰ নেতৃত্বত শৌকত আলী আৰু মোহাম্মদ আলীৰ নেতৃত্বত মহাত্মা গান্ধীও ইয়াত সহায় কৰিছিল তাৰ পিছত Question number 5 চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল 1922 5 ফেব্ৰুৱাৰী Question number 6 কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল এই আপোনালোকে যদি ভিডিওটো চাই কোৱেশ্চন আনসাৰ খিনি পাই যাব এটো মই কৈছিল ভিডিওটো সাইমন হয় Question number 6 কি আছিল কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল সাইমন কমিশনৰ প্ৰতিবাদৰ লাঠি চালনাত তেতিয়া তাতে মৃত্যু হোৱা নাছিল তাৰ কিছুদিনৰ পিছত তেওঁৰ মৃত্যু হৈছিল তাৰ পিছত Question number 7 কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয় সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া 1929 চনৰ লাহোৰ অধিৱেশনত Question number 8 গান্ধীজীয়ে সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ খাগৰ পাৰলৈ লুন আইন ভংগ কৰিবলৈ গৈছিল সাবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান আছিল 385 কিলোমিটাৰ 385 কিলোমিটাৰ Question number 8 হিমান্ত গান্ধী নামেৰে কাক জনা গৈছিল খান আব্দুল গফৰ খানক Question number 9 Question number 10 কি আছে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে অংশগ্ৰহণ কৰিছিল মহাত্মা গান্ধী Question number 11 1932 চনত সাম্প্ৰদায়িক বটৱাৰাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ নাম কি আছিল মই কৈছিলো ভিডিওত ৰামছে মেকডোনাল্ড কোন আছিল ৰামছে মেকডোনাল্ড Question number 12 কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম স্লোগান দিছিল কোনটো আন্দোলন ভাৰত ত্যাগ আন্দোলন Question number 13 আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আছিল আজাদ হিন্দ ফৌজ কোনে প্ৰতিষ্ঠা কৰিছিল কেপ্টেইন মোহন সিংয়ে প্ৰতিষ্ঠা কৰিছিল 1942 আকৌ তাক পুনৰ গঠন কৰিলে 1943 সুভাষ চন্দ্ৰ বসুৱে Question number 14 মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম কোনে কৈছিল এটো বাণীটো কাৰ আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ Question number 15 ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা গৈছিল ৰেড ক্লিফ ৰেখা এতিয়া আহো ব্ৰড কুৱেশ্চনলৈ সত্যাগ্ৰহ বুলিলে কি বুজা এক নম্বৰত আছে সত্যাগ্ৰহ বুলিলে কি বুজাছিল সত্যৰ প্ৰতি আগ্ৰহ হয় নহয় কালি মই বুজাইছিলো এটো সত্যৰ প্ৰতি আগ্ৰহ তাৰ পিছত কি তিনিটা বিবাদত গান্ধীয়ে এই সত্যাগ্ৰহৰ নীতি প্ৰয়োগ কৰিছিল মই কৈছিলো গান্ধীয়ে আহি কেক খাইছিলে কেক চম্পাৰণ আহমদাবাদ খেৰা হয় নহয় এই তিনিটা বিবাদত গান্ধীয়ে এই নীতি প্ৰয়োগ কৰিছিল এই তিনিটা বিবাদৰ বিষয়ে আপোনালোকে লিখিব ভিডিওটোত মই লিখি দিছিলো এটো তাৰ পিছত ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল খিলাফত মানে হৈছে কি খলিফা মুছলমান সকলৰ আধ্যাত্মিক গুৰু আছিল খলিফা তেওঁৰ গুৰুত্ব কমি গৈছিল তুৰ্কীত যেতিয়া বিশ্বযুদ্ধত তুৰ্কীয়ে হাৰিছিলে তেতিয়া খলিফাৰ গুৰুত্ব কমি গৈছিল সেই কাৰণে দেশ বিদেশৰ মুছলমান সকলে তাৰ বিৰুদ্ধে আন্দোলন কৰিছিল আৰু ভাৰততো মোহাম্মদ আলী আৰু শৌকত আলীৰ নেতৃত্বত খিলাফত আন্দোলন হৈছিল এটো দুই নম্বৰটো আপোনালোকে এনেকৈ লিখিব পাৰিব তাৰ পিছত 1922 গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচী কি আছিল আৰু গান্ধীয়ে
কিয় এই আন্দোলন বন্ধ কৰিছিল মই কালি বুজাইছো গান্ধীয়ে অসহযোগ আন্দোলন কিয় আৰম্ভ কৰিছিল তাৰ কাৰণ কিটা মই 3টা 4টা মান লিখিছিলো কাৰণ কিটা গান্ধীয়ে অসহযোগ আন্দোলন এটা হৈছে ৰাওলাট আইন এটা হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কাৰণে আৰু তেনেকুৱা 3-4টা মান কাৰণ আছে আপোনালোকে লিখিব তাৰ পিছত কেতিয়া হৈছিল আৰু কিয় হৈছিল কেতিয়া হৈছিল 1920 ৰ পৰা ষ্টাৰ্ট হৈছিল তাৰ পিছত বন্ধ কৰিব লগিয়া হৈছিল 1922 ফেব্ৰুৱাৰী 5 ফেব্ৰুৱাৰীত এটো ষ্টপ কৰা হৈছিল অসহযোগ আন্দোলন এটো লিখিব পাৰিব কিয় হৈছিল এটোটো আপোনালোকে ৰাওলাট আইন হ'ব এটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হ'ব এইবিলাক কথা আপোনালোকে তাত ইনক্লুড কৰিব পাৰিব কাৰণটো তাৰ পিছত কোৱেশ্চন নম্বৰ 4 আইন অমান্য আন্দোলনৰ মূল লক্ষ্য ইয়াৰ বৈশিষ্ট্য মেইন আইন অমান্য মানে কি আইন যেটো নীতি বনোৱা হৈছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা তাক অমান্য কৰা কি নীতি বনোৱা হৈছিল যেনে লোন ইয়াত থকা ভাৰতীয় মানুহসকলে প্ৰস্তুত কৰিব নোৱাৰে বুলি এটা আইন আছিল যেতিয়া এই লোনৰ দামটো বৃদ্ধি পাইছিল সেই কাৰণে গান্ধীজীয়ে এই আন্দোলনটো কৰিছিল আইন অমান্য মানে লোনটো আমি বনাম যেটো কিহতে নীতি বনাইছে যে লোন ইয়াত থকা ভাৰতীয়সকলে বনাব নোৱাৰে কিন্তু তাক অমান্য কৰি ইয়াত থকা ভাৰতীয়সকলে লোন বনাইছিল দাণ্ডিৰ পৰা যাত্ৰা কৰিছিল দাণ্ডিলৈকে যাত্ৰা কৰিছিল সবৰমতীৰ পৰা এটো লিখিব পাৰিব বৈশিষ্ট্যবিলাক এটো ইয়াৰ বৈশিষ্ট্য কি হ'ব স্বদেশী বস্তু ব্যৱহাৰ তাৰ পিছত লোনৰ কাৰণে কিহতে মেইনলি আন্দোলন হৈছিল এইবিলাক লিখিব পাৰি ওকে নেক্সট কোৱেশ্চন কি আছে কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ ঘোষণা হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰা নাই তোমাৰ মতামত সমৰ্থনত যুক্তি দিয়া ওকে কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ ঘোষণা হৈছিল 1942 চনত ভাৰতীয় আন্দোলন হৈছিল তাৰ পিছত মেইন কাৰণটো কি আছিল ব্ৰিটিছ চৰকাৰে আমাৰ দেশখনক ৰক্ষা কৰিব পৰা নাছিল এটো এটা কাৰণ তাৰ পিছত জাপানে আক্ৰমণ কৰিব বুলি ইয়াৰ মানুহৰ আশংকা আছিল আৰু পূব বংগতো বহুতো খন্তাকৰ সৃষ্টি হৈছিল এনেকুৱা বহুতো কাৰণত ভাৰতীয় আন্দোলনৰ ঘোষণা হয় 1942 আকৌ কি আছে ইয়াত কোৱেশ্চন ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক মেইন টাৰ্নিং পইণ্ট বুলি ক'ব পাৰো কাৰণ ইয়াৰ পিছত দেশত কিমান বৃহৎ আকাৰত আন্দোলন হোৱা নাছিল যেনেকে অসহযোগ আন্দোলন হৈছিল আৰু আইন অমান্য আন্দোলন হৈছিল আৰু ভাৰত ত্যাগ আন্দোলন হৈছিল তাৰ পিছত আমি এনেকুৱা আন্দোলন দেখা নাপালো এই আছিল আমাৰ মাইলৰ খুঁটি ইয়াৰ পিছতে আমাৰ দেশ স্বাধীন হৈছিল লিখিব পাৰো এটো আমি মিলাব লাগিব অলপ ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয় এটা সমতুকা ভাৰতীয় জাতীয় সেনা বাহিনী আইএনএৰ বিষয় কেতিয়া গঠন হৈছিল 1943 চনত আৰু কোনে গঠন কৰিছিল ফাৰ্ষ্টত গঠন হৈছিল 1942 পুনৰ গঠন কৰিছিল কোনে সুভাষ চন্দ্ৰ বসুৱে কৰিছিল তাৰ পিছত মেইন ইয়াৰ স্লোগান কি আছিল জয় হিন্দ এইবিলাক আপোনালোকে লিখিব পাৰিব ওকে ইয়াত আমাৰ ভিডিওটো কমপ্লিট হয় যদি ব্ৰড কোৱেশ্চনত কিবা প্ৰবলেম পায় মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব দীঘল হ'ব বুলি মই একচুয়ালি লিখা নাই ইয়াত সো বাই বাই ষ্টে টিউন